বাইদেউসকলৰ খবৰ ভালনে বেয়া? ঠিক আছে। এইফালে বহি থকা বাইদেউসকল লাষ্টত খবৰ ভালনে বেয়া? ঠিক আছে। ৰাতিপুৱা কেইটা বজাত আহিলে আপোনালোক? কেইটাত? 10টাত। আচ্ছা, কোনোবাই 9টা বুলিও ক'লে। কোনে কোনে 9 বজাত আহিছে? আৰে 9টাত অহা মানুহ বহুত দেখোন। আৰু 10টাত কোনে কোনে আহিলে? 11 বজাত কোনে কোনে আহিলে? 11ত অহা এজনো নাই। 8টা বজাত অহা কোন কোন আছে? 8টাত অহা মানুহ সবচে বেছি। 7টা বজাত অহাও 2-এজন আছে নেকি? নাই। ঠিক আছে। আমাৰ মিটিং আছিলে দুপৰীয়া, আমি মিটিঙত আহিলো 8টা, 9টা, 10টা। কালি ৰাতি টোপনি হৈছিলে নে নাই? বহু দিনৰ পৰা আমি ৰখি আছো, আমাৰ ভাগ্য কেতিয়া আহিব, আমাৰ সমষ্টিত কেতিয়া হ'ব। আজি যি নহওক, আমাৰ দুলীয়াজানত আজি আমি মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ কৰিম। আৰু মই আমাৰ অফিচাৰসকলক সুধিছিলো যে এইখন আমাৰ কিমান নম্বৰ সভা। তেওঁলোকে মোক ক'লে যে আজিকে ধৰি 92টা সমষ্টিত আমাৰ উদ্যমিতা অভিযানৰ পুঁজিৰ বিতৰণ সম্পূৰ্ণ হ'ব। আৰু প্ৰায় আমি 36টা সমষ্টিত আমি এই পুঁজি বিতৰণ কৰিব লাগিব। 5 ফেব্ৰুৱাৰীৰ আগতে আমি গোটেই অসমতে এই পুঁজিৰ বিতৰণৰ কাম সামৰণি মাৰিম। দুলীয়াজান সমষ্টিত আজি 18,323 গৰাকী আই মাতৃয়ে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ চেক লাভ কৰিব। মই আপোনালোক সকলোকে আকৌ এবাৰ অভিনন্দন জনাইছো। আজি আমাৰ সভাত উপস্থিত দুলীয়াজান সমষ্টিৰ সন্মানীয় বিধায়ক তেৰজ গোৱালা ডাঙৰীয়া, আমাৰ মাজত উপস্থিত সুশীলা ইন, প্ৰিয়নাথ চেতিয়া, স্বপ্না চাংঘা মাঝি, কৃষ্ণ কমল দাস, বংশীলাল সাহু, সুদৰ্শন বসুমতাৰী, আমাৰ মাজত উপস্থিত ইন্দ্ৰ গগৈ ডাঙৰীয়া, জিলা আয়ুক্ত মহোদয়, ASRLMৰ MD-কে আদি কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল, আই মাতৃসকল আৰু সন্মানীয় সুধীবৃন্দ, আজি আপোনালোকে দেখা পাব যে আমি ইয়াতে 18,000 মহিলা সমবেত হৈছো। মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিত আজি যেতিয়া আমি 10,000কৈ আপোনালোকক সকলোকে চেকখন দিম, দুলীয়াজানত চৰকাৰে কিমান টকা দিব? প্ৰায় 19 কোটি টকা দিব। অকণমান কম হ'ব, 19 কোটি টকা, 18 কোটি 80 লাখ। আজি চৰকাৰৰ পৰা 19 কোটি টকা আহিব, কিন্তু এই টকা 1 টকাও পুৰুষৰ একাউণ্টত নাযায়, গোটেই টকা অকল মহিলাৰ একাউণ্টলৈকে যাব। আমাৰ অসমত 2টা আঁচনি আছে, যি 2টা আঁচনিত পুৰুষতকৈ মহিলাসকলক আমি গুৰুত্ব দিওঁ। ক'ব গ'লে 3টা আঁচনি আছে। এটা হ'ল লাখপতি বাইদেউ মহিলা উদ্যমিতা আঁচনি। এই আঁচনিৰ জৰিয়তে 32 লাখ মহিলা উপকৃত হ'ব। 32 লাখ মহিলাৰ কাৰণে আমি 3,200 কোটি টকা খৰচ কৰিম। আৰু এই আঁচনিত
পুৰুষৰ বাবে 1 টকাও নাথাকে। দ্বিতীয়তে আমি অসমৰ 40 লাখ মহিলাক প্ৰতি মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনি দিওঁ। ইয়াতো পুৰুষ নাথাকে, প্ৰায় সম্পূৰ্ণ মহিলা হিতাধিকাৰী থাকে। নিযুত মইনা আমি আঁচনি দিওঁ। ছোৱালীসকল কলেজত পঢ়িলে 1000 টকা, 1250 টকা আৰু 2500 টকালৈকে চৰকাৰৰ পৰা মাহিলী স্কলাৰশ্বিপ পায়। এই আঁচনিটো পুৰুষ হিতাধিকাৰী নাথাকে, অকল মহিলা হিতাধিকাৰী থাকে। যদি আপোনালোকে চিন্তা কৰে আজি আমাৰ চৰকাৰখনৰ জৰিয়তে অসমত প্ৰায় 70-80 লাখ মহিলা উপকৃত হৈছে আৰু আমাৰ মহিলাসকলে এই টকাৰ সৎ ব্যৱহাৰো কৰিছে। আমি যেতিয়া মহিলা উদ্যমিতা আঁচনি প্ৰথম আলোচনা কৰিছিলোঁ, তেতিয়া আমাৰ চৰকাৰৰ বিষয়াসকলে মনত এটা ধাৰণা লৈছিলে যে এই 10,000 টকা পানীত পৰিব। তাৰমানে চৰকাৰে 10,000 টকা দিব, কোনোবাই মোবাইল কিনিব, কোনোবাই কাপোৰ কিনিব আৰু এই টকাটোৰ সৎ ব্যৱহাৰ নহ'ব। তেতিয়া মই তেওঁলোকক কৈছিলোঁ যে মই নিজে গোটেই কেইখন মিটিঙত যাব চেষ্টা কৰিম আৰু আই মাতৃসকলক আমি আঁচনিখন বুজাই দিম যে কেনেকৈ এই আঁচনিখনৰ জৰিয়তে ভৱিষ্যতেও আমি উপকৃত হ'ব পাৰিম আৰু টকাটোৰ অপব্যৱহাৰ হ'ব নালাগে। মই এতিয়ালৈকে 92টা সমষ্টিত চৰকাৰ আমি সকলোৱে মিলি পুঁজি বিতৰণ কৰিলোঁ। কোনো এটা সমষ্টিতে কোনো মহিলাই এই টকাৰ এতিয়ালৈকে অপব্যৱহাৰ কৰা নাই। কেইদিনমান আগতে এগৰাকী মহিলাই চেকখন বেংকত নিদি ঘৰতে থৈ দিছিলে। চেকখন নিগনিয়ে কুটি দিলে। তাকে লৈ মহিলাগৰাকী একেবাৰে দুখী হৈ গ'ল। মই ক'লো দুখ কৰিব নালাগে, মই গম পালো যে চেকখন আমি আপোনাক নতুন কৰি বনাই দিম। মই মহিলাগৰাকীক সুধিলো যে চেকখন আপুনি কিয় ৰাখি থলে, বেংকত কিয় নিদিলে? বোলে নহয়, কেইদিনমান চেকখন ৰাখি তাৰ পিছতহে বেংকত দিম বুলি ভাবিছিলো, যাতে মনটো ভাল লাগি থাকে। তাৰমানে চেকখন চাইও মনটো ভাল লাগি থাকে, সেইকাৰণে মহিলাগৰাকীয়ে ঘৰতে চেকখন ৰাখি থৈছিলে। আমি আপোনালোকক কম যে চেকখন আমি ঘৰত ৰখাৰ কাৰণে দিয়া নাই। আমি চেকখন আপোনালোকক কিয় দিছো? যাতে আপোনালোক লাখপতি বাইদেউ হ'ব পাৰে। লাখপতি বাইদেউ মানে কি? যিগৰাকী মহিলাই বছৰত 1 লাখ টকা উপাৰ্জন কৰিব পাৰে। আজি আমাৰ অসমত এই যে 32 লাখ মহিলাক আমি 10,000কৈ টকা দিছো, এই মহিলাসকলৰ ভিতৰতে 8 লাখ মহিলা এনেকুৱা আছে যি মহিলা ইতিমধ্যে লাখপতি বাইদেউ হ'ব পাৰিছে। তাৰ মানে এই টকা পোৱাৰ আগতেই তেওঁলোকে আত্মসহায়ক গোটৰ পৰা ধাৰ লৈ, বেংকৰ পৰা ধাৰ লৈ কিবা নহয় কিবা ব্যৱসায় কৰি লাখপতি বাইদেউ হ'ব পাৰিছে। মোৰ বিশ্বাস, যদি 8 লাখ মহিলাই লাখপতি বাইদেউ হ'ব পাৰিছে, আমি বাকী সকলেও চেষ্টা কৰিলে আমিও কিয় নোৱাৰিম?
কাৰণ এখন ঘৰত পুৰুষ আৰু মহিলা দুইগৰাকীয়ে যেতিয়া উপাৰ্জন কৰে ঘৰখনৰ আৰ্থিক অৱস্থা উন্নত হয়। ল'ৰা ছোৱালীক আমি মনত ইচ্ছা কৰা ধৰণে পঢ়ুৱাব পাৰোঁ আৰু দুইগৰাকীয়ে যেতিয়া পৰিয়ালটোত কন্ট্ৰিবিউশ্যন কৰে, সহায় কৰে ইজনে সিজনক, পৰিয়ালটো ভাল কৰি চলা আৰম্ভ কৰে। মই আমাৰ অফিচাৰসকলক সুধিছিলোঁ যে দুলীয়াজানত লাখপতি বাইদেউ আছেনে নাই? তেতিয়া মোক তেওঁলোকে ক'লে যে আমাৰ দুলীয়াজানত বহুত লাখপতি বাইদেউ আছে। ৭,৫৫২ গৰাকী আমাৰ ইয়াত লাখপতি বাইদেউ আছে। তাৰ মানে দুলীয়াজানৰ মহিলাসকল ইতিমধ্যেই আগ্ৰনোৱা। মই তেওঁলোকক সুধিছিলোঁ যে মোক দুই এগৰাকী লাখপতি বাইদেউৰ নাম দিয়ক। তেওঁলোকে মোক ক'লে নখঙীয়া গাঁৱৰ জুৰি চেতিয়া, ১ নম্বৰ নাহৰণিৰ এলিনা কেৰকেটা, অভয়পুৰীয়া গাঁৱৰ অঞ্জলি তামুলী, কাবেৰী হাজৰিকা, মীৰা চুতীয়া, লুহিতী দাস, ৰেৱতী চুতীয়া, কৰবী হাজৰিকা, নৱনীতা গোহাঁই, ৰীণা হাজৰিকা, শিখা ডেকা শইকীয়া, সুমিত্ৰা চুতীয়া, এই আটাইকেইগৰাকী বাইদেৱে বছৰত 2,68,000 টকাৰ পৰা 9 লাখলৈকে উপাৰ্জন কৰে। আমাৰ নখঙীয়া গাঁৱৰ জুৰি চেতিয়া বাইদেউৰ বছৰি ব্যৱসায় হ'ল 9,17,000 টকাৰ। আপোনালোকে চিন্তা কৰক। আৰু বকুলিয়নী গাঁৱৰ জুনু লামা, তেলপানী গাঁৱৰ স্বপ্না দাস, তামুলীখাট গাঁৱৰ কৃষ্ণা গগৈ, টেঙাখাটৰ লক্ষ্মী চমুৱা, তামুলীখাটৰ অঞ্জু গগৈ, পুষ্পা চেতিয়া, মণিকা ফুকন, এই সকলোৱে 2.5 লাখ টকাতকৈ বেছি বছৰত উপাৰ্জন কৰে। আৰু আমাৰ মহিলাসকলে টকাও ক'ৰ পৰা পাব লাগে জানে? আমাৰ বৰপথাৰ গাঁৱৰ বিজুমণি গগৈ বুঢ়াগোহাঁই আচাৰৰ কাম কৰে। বাইদেৱে সামূহিক উদ্যমিতা পুঁজি, আত্মসহায়ক গোটৰ বেংক লিংকেজ, PMFE বীজ মূলধন, PMFE মূলধন, এই গোটেইবিলাকৰ পৰা টকা যোগাৰ কৰি এতিয়া মাহত 26,500 টকা উপাৰ্জন কৰে। চহৰিকটা গাঁৱৰ মোহিতী দাসে এনেকৈ বিভিন্ন জাগাৰ পৰা টকা সংগ্ৰহ কৰি 80,000 টকা বিনিয়োগ কৰি ব্যৱসায় সম্প্ৰসাৰণ কৰি এতিয়া মাহত 20,000 টকাকৈ উপাৰ্জন কৰে। মই এই উদাহৰণবিলাক ক'ৰ পৰা দিছোঁ? দুলীয়াজানৰ পৰা দিছোঁ। আৰু আমাৰ অসমত এনেকুৱা বহুত উদাহৰণ আছে। আৰু তাৰ কাৰণে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া য'তেই যায় তেখেতে অসমৰ মহিলাসকলৰ উদাহৰণ দিয়ে। মাজে মাজে আমাৰ মহিলাসকলক মাতিও লৈ যায়, লাখপতি বাইদেউসকলক। লাখপতি বাইদেউৰ লগত আৰু এটা শব্দ গোট খাইছে, মহা লাখপতি বাইদেউ। তাৰ মানে যিসকলে বছৰত 10 লাখ টকাতকৈও বেছি উপাৰ্জন কৰে। আৰু আমাৰ অসমত 20,000 মহা লাখপতি বাইদেউ আছে। মই বিচাৰো যে আমাৰ প্ৰতিগৰাকী মহিলাই কিবা নহয় কিবা এটা কাম কৰক, সমাজখনৰ নেতৃত্ব লওক, আৰু আমি সমাজক দেখুৱাম যে কেনেকৈ অসমৰ নাৰীয়ে সমাজৰ পৰিৱৰ্তন কৰিব পাৰে। আজি আমাৰ নাৰী শক্তি মানে কি? দেশত যদি 100 জন ব্যক্তি থাকে তাৰ 50 গৰাকীয়ে হৈছে নাৰী শক্তি।
আৰু এই 50% যদি কোনো কাম নকৰাকৈ খালি পাকঘৰৰ কাম কৰে, আমাৰ ৰাজ্যৰ বহুত ক্ষতি হয়। কাৰণ এখন ৰাজ্যৰ 10 জনে কাম কৰিলেহে ৰাজ্যৰ উন্নতি হ'ব। 5 জনে যদি খালি ঘৰৰ কাম কৰে আৰু বাকী পুৰুষৰ 5 জনৰ 2 জনেতো বয়োজ্যেষ্ঠ হ'ল, এজন সৰু হৈ থাকিলে, তাৰ মানে 10 জনৰ কেইজনে কাম কৰে, মেক্সিমাম 3 জনে কাম কৰে। 5 জন মহিলা কাম নকৰে, 5 জন পুৰুষ, তাৰ বহুতে সিনিয়ৰ সিটিজেন হৈছে, বহুত 18 বছৰৰ তলত। তাৰমানে আমাৰ অসমত 100 জনৰ কেইজনে কাম কৰে, 30 জনে কাম কৰে, 70 জনে কাম নকৰে। যদি 70 জনে কাম নকৰে, সমাজ কেনেকে আগবাঢ়িব? সেইকাৰণে এই আত্মসহায়ক গোটসমূহ চৰকাৰে গঠন কৰিছিলে, যাতে পুৰুষৰ 50 জনৰ 30 জনে যেনেকৈ কাম কৰে, মহিলাৰ 50 জনৰো যাতে 30 গৰাকীয়ে কাম কৰিব পাৰে। আজি আপোনালোকে চিন্তা কৰক, এই গোটবিলাক গঠন হোৱাৰ আগতে আমাৰ মহিলাসকল ঘৰৰ কামহে কৰিছিলে, ভাত বনোৱা, ল'ৰা ছোৱালীক খবৰ লোৱা, কাপোৰ ধোৱা। লাহে লাহে এই গোটবিলাক যেতিয়া গঠন হ'ল, আপোনালোক আগবাঢ়ি গ'ল, মিটিং কৰে, প্ৰচিডিং বুক লিখে, একাউণ্ট খোলে, আপোনালোকেও সমাজৰ কথা বতৰাবোৰ জানা হ'ল। মই বিশ্বাস কৰোঁ, এই যে মহিলা উদ্যমিতা আঁচনিখন, এই আঁচনিখন যদি আপোনালোকে ভাল কৰি বুজি পায় আৰু মই কোৱা ধৰণে যদি আগবাঢ়ি যায়, আমাৰ দুলীয়াজানৰ প্ৰতিগৰাকী মহিলা লাখপতি বাইদেউ হ'ব পাৰিব, ঘৰখন আগবাঢ়ি যাব পাৰিব। আজি আমি অলপ পিছতেই 10,000 টকাৰ চেক পাম। এই 10,000 টকাৰ চেকখন লৈ কোনে কোনে মোবাইল কিনিব ইচ্ছা কৰে হাত দাঙক। কোনে কোনে মোবাইল কিনিব খোজে হাত দাঙক। আচ্ছা, মোবাইল কিনিব খোজা নাই নে খুজিছে? মুখেদি কৈ দিয়ক, খুজিছে নে নাই খোজা? নাই খোজা। এতিয়া যদি আমি মোবাইল নিকিনো, এই টকাটো আমি কেনেকে খৰচ কৰিম? প্ৰথমতে আমি 10,000 টকাটো ললো। আপোনালোকে ইয়াতে লিখিছে যে কোনোবাই ছাগলী কৰিব, গাহৰি কৰিব, লেয়াৰ মুৰ্গী কৰিব। ঠিক আছে, মই 3টা ৰাস্তা আপোনালোকক দিব খুজিম। প্ৰথম 10,000 টকা লৈ গোটৰ একাউণ্টত জমা দিয়ক। 1 লাখ টকা হ'ল। গোটৰ পৰা প্ৰথম 4 গৰাকীয়ে 25,000 লওক, পিছত ঘূৰাই দিয়াৰ পিছত আৰু লওক। এটা আপোনালোকে ভাল ব্যৱসায় নিৰ্মাণ কৰক। দ্বিতীয়তে, কোনবাই ক'ব যে আমি গ্ৰুপত দিব খোজা নাই, নালাগে। কি কৰিম বোলে মই নিজে কৰিম। ছাগলী ব্যৱসায় কৰক, গাহৰি পালন কৰক, তাঁতশালৰ কাৰণে সূতা কিনক, বা মৌ-মাখি পালন কৰক, গাই গৰু পালন কৰক, ঘৰৰ ফিচাৰীটোত মাছ দি পেলাই ফিচাৰীটোক উন্নত কৰক। ধুনীয়াকৈ 10,000 টকাটোৰ ব্যৱহাৰ কৰক। তৃতীয়তে, বোলে মই নিজে কৰিবৰ কাৰণে মোৰ অলপ ভয় লাগে, কেনেকে আমি কৰিম? মোৰ হাজবেণ্ডৰ সৰু দোকান এখন আছে, তাতে 10,000 টকাটো মই লগাই দিওঁ। মোৰ হাজবেণ্ডৰ ব্যৱসায় আছে বিভিন্ন ধৰণৰ, তাতে মই 10,000 টকাটো লগাই দিওঁ। ঘৰৰ টকা ঘৰতে থাকিব। এই
কামখিনি কৰাৰ পিছত 6 মাহ 7 মাহ পিছত আমি আপোনালোকৰ আকৌ এবাৰ ঘৰলৈকে যাম। ঘৰত গৈ আমি সুধিম যে বাইদেউ 10,000 টকাটো পাইছিলেনে? বোলে পাইছিলোঁ। টকাটো ক'ত খৰচ কৰিলে? বোলে বহাগ বিহু আহিয়ে গ'ল, গতিকে কাপোৰ কানি কিনিলোঁ। ভাল কথা। বোলে পুৰণা মোবাইলটো বেয়া হৈ গ'ল, নতুন মোবাইল এটা কিনিলোঁ। ভালে কথা। কিন্তু পৰীক্ষাত ফেল। তাৰ পিছত বেলেগ এগৰাকী তাত গ'লো। বাইদেউ টকাটো ক'ত খৰচ কৰিলে? বোলে আমি 10 গৰাকীয়ে টকাটো গ্ৰুপত দিলোঁ। এতিয়া আমাৰ গ্ৰুপটো ভাল কৰি চলি আছে। ঠিক কথা। আৰু এঘৰৰ ঘৰত গ'লো। বাইদেউ টকাটো ক'ত খৰচ কৰিলে? বোলে মোৰ শালৰ কাৰণে সূতা কিনিলোঁ, ফিচাৰীত মাছ দিলোঁ, ছাগলী কিনিলোঁ। পৰীক্ষাত পাছ। আৰু এঘৰৰ ঘৰত গ'লো। বাইদেউ টকাটো ক'ত খৰচ কৰিলে? বোলে মোৰ দুলীয়াজান বজাৰত হাজবেণ্ডৰ দোকান আছিলে, তাতে 10,000 টকাটো দিলোঁ। এতিয়া দোকানখন ভাল কৰি চলিছে। পৰীক্ষাত পাছ। ফেল আৰু পাছটো বুজি পালে আপোনালোকে? পালেনে নাই আপোনালোকে মুখেদি ক'ব লাগিব। ফেল মানে কি বুজি পালে? পাছ মানে কি বুজি পালে? যিসকলে পাছ কৰিব, ফেল কৰাবিলাকক নামাতো। যিবিলাকে পৰীক্ষাত পাছ কৰিব তেওঁলোকক আমি আকৌ মাতিম আৰু দ্বিতীয়বাৰ আমি তেওঁলোকক 25,000 টকাকৈ একেলগে আমি দিয়াৰ ব্যৱস্থা কৰিম। পৰীক্ষাত পাছ কৰিলে পুৰস্কাৰ কি হ'ব? 25,000 টকা। তাৰ পিছত 25,000 টকা পোৱাৰ পিছত আমি আপোনালোকৰ ঘৰত আকৌ যাম। তৃতীয় বছৰ। প্ৰথমবাৰ যাওঁতে চাহ পিঠা নাখাওঁ, কিন্তু দ্বিতীয়বাৰ 35,000 পাই গ'ল, গতিকে দ্বিতীয়বাৰ পিঠা পনাও খুৱাব লাগিব। আমি আপোনালোকক সুধিম যে বাইদেউ 10,000 পালে, 25,000 পালে, এতিয়া আপোনালোকে কি কৰিছে? বোলে আগৰবাৰ 10,000 কামটো ভাল কৰি কৰিব পৰা নাছিলোঁ, 25,000 পালোঁ। এইবাৰ আমাৰ ব্যৱসায়টো আমি আগতকৈ ভাল কৰিলোঁ। তেতিয়া আমি আপোনালোকক ইয়াতে আকৌ মাতিম আৰু তৃতীয়বাৰ আমি আপোনালোকক কিমান দিম? তৃতীয়বাৰ আমি আপোনালোকক 50,000 টকাকৈ আমি আপোনালোকক চেক দিম। এতিয়া মোক কওক, কাক কাক 50,000 লাগিব? পিছফালৰ বাইদেউসকলক নালাগে, মোৰ টকাটো বাচি যাব। ঠিক আছে। তাৰমানে টকা নাবাচিব, চবকে লাগিব, হয়নে নহয়? কিন্তু পৰীক্ষাত চবেই পাছ কৰিব লাগিব। 10,000, 25,000 আৰু 50,000 টকা আমি আপোনালোকে যি ধৰণে টকাটো ব্যৱহাৰ কৰিছে তেনেকে আমি আপোনালোকক দি গৈ থাকিম। আমাৰ ইয়াতে আজি 18,000 মহিলা উপস্থিত আছে। এখন ঘৰত 2টা অৰুণোদয় নাপায়, এগৰাকীয়ে পাব এখন ঘৰত। কাৰ কাৰ ঘৰত অৰুণোদয় আছে হাত দাঙকচোন। ঠিক আছে। কোনে কোনে অৰুণোদয় পোৱা নাই তেওঁলোকে হাত দাঙক। নোপোৱাবিলাকে বেছি ফূৰ্তি কৰে, পোৱাবিলাকে কম। ঠিক আছে, নোপোৱাবিলাকে হাত দাঙক। আকৌ এবাৰ ময়ো দাঙি আছো। ইয়াতে মই দেখিছো যে 1,000-1,500 মহিলাই অৰুণোদয় পোৱা নাই। মই তেৰছ গোৱালাক এতিয়া 2,000 আৰু নতুনকৈ অৰুণোদয় দি থৈ যাম। হ'ব? তেতিয়া
আজি নাই পোৱা বুলি কোৱা বহুতে অৰুণোদয় পাই যাব। এতিয়া মোক এটা কথা কওক, 20 ফেব্ৰুৱাৰী তাৰিখে অৰুণোদয়ৰ একাউণ্টত কিমান টকা আহিব? কিমান টকা আহিব? কেনেকে গম পালে কথাটো? মই য'তে যাওঁ মহিলাসকলে কয় 8,000। তেনে মই ভাবো এইটো কথাটো কেনেকে গম পালে? টিভিৰ পৰা গম পালে নে ফেচবুকৰ পৰা গম পালে? ঠিক আছে, কোনে কোনে টিভিৰ পৰা গম পালে আৰু কোনে কোনে ফেচবুকৰ পৰা গম পালে? বাপৰে, আপোনালোকে বহুত ফেচবুক চাই। ফেচবুক চাই মানে নিজৰ মোবাইল আছেই, গতিকে এই টকা দি আৰু মোবাইল কিনিব নালাগে। যি নহওক, সঁচা সঁচিকৈয়ে আপোনালোকে 20 তাৰিখে 8,000 পাই যাব। ঠিক আছে, এই মাহত পালে 10,000, পিছৰ মাহত পালে 18,000। 8,000 কিমান হল? 18,000। এতিয়া মোক কওক, কংগ্ৰেছৰ দিনত কোনে কোনে 18,000 পাইছিলে? হাত দাঙকচোন। কংগ্ৰেছৰ দিনত 10,000 কোনে কোনে পাইছিলে? হাত দাঙক। কোনে কোনে পাইছিলে? একদম কওক। কোনে কোনে পোৱা নাছিল তেওঁলোকে এইবাৰ হাত উঠাওক। আৰে কোনেও পোৱা নাছিলে। কংগ্ৰেছৰ দিনত কি পাইছিলে? কি পাইছিলে? একো পোৱা নাই। কংগ্ৰেছে কি দিয়ে? মোক কেইদিনমান আগতে কংগ্ৰেছৰ MLA এজনে লগ পালে, যে মোক দাদা বুলি মাতে, যে দাদা আপুনি অৰুণোদয় বা এইবিলাক কিয় দি আছে? মই বোলো কিয়? বোলে এইবিলাক দি লাভ নাই, ইলেকশ্যনৰ আগতে ধুতি লুঙি দি দিব, ভোট পাই যাব। তেতিয়া মই কলো যে তই কংগ্ৰেছত থাকি মোৰটো গোবৰ হৈ গল, এতিয়াও ধুতি লুঙিৰ দিন আছে নেকি? এতিয়া আপোনালোকে মোক কওক, ধুতি লুঙি ভাল নে অৰুণোদয় ভাল? অলপ ভাবি চিন্তি কওক, ধুতি লুঙি ভাল নে অৰুণোদয় ভাল? ধুতি লুঙি ভাল নে লাখপতি বাইদেউ ভাল? আজি আপোনালোকে চাওক, কংগ্ৰেছৰ দিনত এটা ভোট আপোনালোকে বিজেপিকো দিছে, আগতে এটা ভোট কংগ্ৰেছকো দিছিলে। কিন্তু কংগ্ৰেছে কেতিয়াও এনেধৰণে মহিলাসকলক মাতি মহিলাসকলক সন্মান দিয়া নাছিল। আজি আপোনালোকৰ মিটিং 1টা বজাত, আপোনালোকক আহিব কৈছে 11টা বজাত, আপোনালোক কেইটাত আহিছে? ৰাতিপুৱা 8টা বজাতে। তাৰ মানে আপোনালোকৰ মনত কিমান উৎসাহ আছে যে আমি কিবা এটা পাম, কিবা এটা কৰিম। কিন্তু আগতেই যদি এই কামবিলাক আমি কৰি থাকিলোহেঁতেন, আজি আমি বহুত দূৰ আগুৱাই গলোহেঁতেন। যি নহওক, আজি আমি এটা সংকল্প লৈছো যে অসমৰ মহিলাসকলক আমি লাখপতি বাইদেউ নিৰ্মাণ কৰিম। আৰু মোৰ বিশ্বাস আছে যে আপোনালোকে এই টকাৰ সৎ ব্যৱহাৰৰ জৰিয়তে সকলোৱে নিজক এগৰাকী সুযোগ্য নাৰী হিচাপে সমাজত প্ৰতিষ্ঠা কৰিব। আমাৰ চৰকাৰে নাৰীক সন্মান কৰিছে, কিষাণ ক্ৰেডিট কাৰ্ড, কিষাণ সন্মান নিধিৰ জৰিয়তে কৃষকক সন্মান দিছে, নিযুত মইনাৰ জৰিয়তে ছোৱালীক পঢ়াৰ ৰাস্তা উলিয়াই দিছে। আৰু এতিয়া আমি ফেব্ৰুৱাৰী মাহৰ পৰা নিযুত বাবু আঁচনিও কৰিম, যাতে ল'ৰাবিলাকেও পঢ়াৰ কাৰণে স্কলাৰশ্বিপ পাব পাৰে। আমাৰ চৰকাৰে আপোনালোকক ৰেচন কাৰ্ড দিছে। মই অলপ আগতে হিচাপ কৰিছিলো, আমাৰ দুলিয়াজান সমষ্টিত
তেৰছ গোৱালা ডাঙৰীয়াৰ নেতৃত্বত 30,500 এটা পৰিয়ালে আজি অৰুণোদয় আঁচনি লাভ কৰিছে। তেৰছ গোৱালা ডাঙৰীয়াৰ প্ৰচেষ্টাত আমাৰ দুলীয়াজানৰ 1,697 গৰাকী ছাত্ৰীয়ে নিযুত মইনা আঁচনি লাভ কৰিছে। আজি আমাৰ সমষ্টিত এটিকলি দুটিপাত আঁচনিৰ জৰিয়তে 14,848 গৰাকী শ্ৰমিক উপকৃত হৈছে। আৰু এটা মোক ইয়াতে মই সংখ্যা পাইছো যে আমাৰ দুলীয়াজানত ৰেচন কাৰ্ড পাইছে 48,550 গৰাকী পৰিয়ালে, বিনামূলীয়া চাউলো পাইছে আৰু 100 টকাত 1 কেজি দালি, 1 কেজি নিমখ, 1 কেজি চেনিও পাব পাৰিছে। আপোনালোকে কিনিছে নে নাই? দালি কিনিছে? চেনি কিনিছে? চেনি আৰু দালিটো ভাল নে বেয়া? সবে কওকচোন, চেনিটো ভাল নে বেয়া? দালি ভাল নে বেয়া? চাউল পালে, দালি পালে, চেনি পালে, নিমখ পালে, আৰু কি লাগিব? আৰু কি লাগিব? তেল লাগিব। 1 লিটাৰ নে আধা লিটাৰ? পুৰা 1 লিটাৰ। বাপৰে, চাউল, দালি, তেল, নিমখ লগতে মিঠাতেল, তেতিয়া গোটেই কামখিনি হৈয়ে যায়, হয়নে? এতিয়া মই কৈ আছো যে এইবাৰ আপোনালোকে বিজেপিৰ চৰকাৰটো বনাই দিয়ক, 100 টকাটো দিব নালাগে, দালি, চেনি, নিমখ, তেল এনে পাই যাব। ভাল হ'ব নে বেয়া হ'ব? বিজেপিক ভোট দিব নে নিদিব? দিব। ঠিক আছে, আপোনালোকে ভোট দিব আৰু আপোনালোককো মই বিনা পইচাত দালি, তেল, নিমখ, চেনি এইটো আপোনালোকৰ ঘৰত আপোনালোকে পাই যাব 100%। আজি মই দুলীয়াজানত বহুত দিনৰ মূৰত আহিছো আৰু মই তেৰছ গোৱালা যেতিয়া ইলেকশ্যন উঠিছিল তেতিয়াও মই দুলীয়াজানত আহিছিলো। MP ইলেকশ্যনৰ সময়তো মই দুলীয়াজানত আহিছিলো। মই এটা কথা দেখিছো যে আমাৰ সমষ্টিবিলাকত যোনে MLA হয়, কিবা নহয় কিবা কাম সবেই কৰে, কিন্তু আজি আপোনালোক আচৰিত হ'ব যে দুলীয়াজান সমষ্টিত চৰকাৰে তেৰছ গোৱালাৰ অনুৰোধত যোৱা 5 বছৰ ৰাস্তা বনাবৰ কাৰণে 600 কোটি টকা দুলীয়াজান সমষ্টিত দিছে। আজি দুলীয়াজানত 206 কিলোমিটাৰ ৰাস্তা হৈছে। আমাৰ কঁঠালগুৰিৰ পৰা দিচাংকিনাৰ বঙালীলৈ মৰাণ নাহৰকটীয়া পথ আজি উন্নীতকৰণৰ কাম চলি আছে। কিমান টকা দিছে চৰকাৰে? 256 কোটি টকা। আজি লাহুৱাল, নতুন আলি, টিংৰাই, তিৱাৰীগোলা, চাবুৱা, লাহুৱাল পথৰ কাৰণে চৰকাৰে কিমান টকা দিছে? 93 কোটি টকা দিছে। ৰাস্তাৰ কাম চলি আছে। আজি চৰকাৰে 28 কোটি টকা দিছে। 10 কিলোমিটাৰ টিংৰাই তিনিআলিৰ পৰা LBT পথ, জয়পুৰ আলি পথ হৈ দেওহাল তিনিআলিৰ পৰা মাধৱপুৰ তিনিআলিলৈ পথৰ উন্নতিকৰণৰ কাম আজি আৰম্ভ হৈছে। আজি আমাৰ মাধৱপুৰ টিপলিং পথত আমি ৰেলৰ ওপৰত ফ্লাইঅভাৰ কৰিছো। অহা ফেব্ৰুৱাৰী মাহত কোনোবা এটা দিনত আহি মই ফিটা কাটিব আহি যাম। ফ্লাইঅভাৰৰ কাম আজি কমপ্লিট হৈছে আৰু নতুনকৈ নাহৰকটীয়া দুলীয়াজান পথত 91 কোটি টকা খৰচ কৰি
আমি আৰু এখন ৰেলৰ ওপৰত ফ্লাইঅভাৰ নিৰ্মাণৰ কাম চলাই আছো। আজি আমাৰ এই সমষ্টিত মথাউৰি হওক, ৰাস্তাই হওক, কেইবাখনো স্কুল বনাবৰ কাৰণে আমি 7.5 কোটিকৈ টকা দিছো। আজি আপোনালোকে দেখিব যে যোৱা 5 বছৰত আমাৰ বিধায়ক তেৰছ গোৱালা ডাঙৰীয়াৰ নেতৃত্বত, সাংসদ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত আমাৰ দুলীয়াজান সমষ্টি কিমান দূৰ আগবাঢ়িলে। অলপ আগতে মোক তেৰছ গোৱালাই কৈ আছিলে যে দুলীয়াজানত এখন মিউনিচিপালিটি বনাব লাগে। মই তেওঁক কৈছো যে ৰাইজৰ যদি আপত্তি নাই আমি ইয়াত মিউনিচিপালিটিও বনাই দিম, সকলোকে লৈ পেলাই ৰাইজৰ মতামতটো আমি লৈ ল'ব লাগে। আজি এই যে উন্নতিবিলাক, আজি আমাৰ ডিব্ৰুগড় জিলাত কিমান উন্নতি হ'ল, দুলীয়াজানত কিমান উন্নতি হ'ল, অসমত কিমান উন্নতি হ'ল, যোৱা 5 বছৰত ৰাইজে ভাবিব নোৱাৰাকৈ আমাৰ ৰাজ্যখনত আজি এটা চকুত লগা উন্নতি আমি দেখা পাইছো। এদিন অসমৰ পৰিচয় আছিলে যে অসম মানে বোমা বিস্ফোৰণ, অসম মানে বন্দুক, অসম মানে গ্ৰেনেড। আজি অসমৰ পৰিচয় কি? অসম মানে 1 টকাও ঘোষ নিদিয়াকৈ চৰকাৰী চাকৰি, অসম মানে আজি অৰুণোদয়, অসম মানে আজি উদ্যোগীকৰণ, অসম মানে ব্ৰহ্মপুত্ৰৰ ওপৰত নতুন দলং, অসম মানে আজি ডেভেলপমেণ্ট। এই ৰাজ্যখনৰ পৰিচয় কি আছিল? সন্ত্ৰাসবাদ, হিংসা, আন্দোলন। আজি এই ৰাজ্যৰ পৰিচয় কি? বিকাশ, শিক্ষা, সংস্কৃতি। কোনেও ভাবিব পৰা নাছিলে যে কেতিয়াবা 10,000 ল'ৰা ছোৱালীয়ে গুৱাহাটীত বিহু নাচিব। কেতিয়াও কোনেও ভাবিব পৰা নাছিলে যে 10,000 ল'ৰা ছোৱালীয়ে ঝুমুৰ নাচিব। কেতিয়াও কোনেও ভাবিব পৰা নাছিলে যে 10,000 ল'ৰা ছোৱালীয়ে বাগৰুম্বা নাচিব। কেতিয়াও কোনেও ভাবা নাছিলে যে মিয়াবিলাকে দখল কৰি থকা 1.5 লাখ বিঘা মাটি কোনোবা চৰকাৰে উচ্ছেদ কৰি মুকলি কৰিব। কোনেও ভাবিব পৰা নাছিলে যে 1.5 লাখ ল'ৰা ছোৱালীয়ে টকা নিদিয়াকৈ চাকৰি পাব। কোনেও ভাবিব পৰা নাছিলে যে 32 লাখ মহিলাই উদ্যমিতাৰ পুঁজি পাব। কোনেও ভাবা নাছিলে 40 লাখ পৰিয়ালে অৰুণোদয় আঁচনিৰ সুযোগ পাব। এই পৰিৱৰ্তনবিলাক যোৱা 5 বছৰত আমি দেখা পালো। এতিয়া গুৱাহাটীত ফ্লাইঅভাৰ নহয়, যোৰহাট ডিব্ৰুগড়তো হয়, দুলীয়াজান নাহৰকটীয়াতো এতিয়া ফ্লাইঅভাৰ নিৰ্মাণ হয়। আমাৰ অসমৰ চাৰিওফালে আজি উন্নয়নৰ নতুন দিগন্ত। অহা 30 তাৰিখে ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া ডিব্ৰুগড়লৈ আহিব আৰু দিছপুৰত যেনেকে এছেম্বলি আছে তেনেকৈ ডিব্ৰুগড়তো এছেম্বলি নিৰ্মাণৰ কাম আৰম্ভ হ'ব। কোনেও চিন্তাও কৰা নাছিল যে দেশৰ ৰাজ্যৰ এখন নতুন ৰাজধানী হিচাপে ডিব্ৰুগড়ো প্ৰতিষ্ঠা হ'ব পাৰে। আজি যোৱা 5 বছৰত আমি এখন নতুন অসমৰ সপোন দেখিলো। মই বিশ্বাস কৰোঁ আমাৰ আই মাতৃসকলেও সেই নতুন অসমত লাখপতি বাইদেউ হৈ আপোনালোকেও অসমৰ উন্নয়ন আৰু অসমৰ বিকাশত আপোনালোকে সহায় কৰিব, আমাক আশীৰ্বাদ কৰিব। আজি এই সুন্দৰ কৰি 18,000 মহিলাক, অলপ বেছি আছে, এই 20-22 হাজাৰ মহিলাক
এনেকৈ সুন্দৰ কৰি মাতি আনি ইমান ধুনীয়াকৈ মিটিং কৰাৰ কাৰণে আমি সকলোৱে তেৰছ গোৱালা ডাঙৰীয়াক এটা হাত চাপৰি মাৰি ধন্যবাদ আমি আগবঢ়াম। আই মাতৃসকল, এতিয়া 3টা বাজিছে, সোনকালে আপোনালোক যাব লাগিব। আমি চেকখিনি ধুনীয়াকৈ বিতৰণ কৰি দিম। আমাৰ গোটৰ কোন কোন সভানেত্ৰী আহিছে হাত দাঙক। ঠিক আছে, আমি চেকৰ টোপোলাটো ভিঅ' বিলাকক দিম, ভিঅ' বাইদেউসকলক। এটা ভিঅ'ত কিমান গ্ৰুপ আছে? 15টা, 14টা, 16টা। যি ভিঅ'ৰ আমি গ্ৰুপত আছো, সেই বাইদেউসকলে আহি গোটৰ সভানেত্ৰীসকলক 10খন চেক দি দিব আৰু গোটৰ সভানেত্ৰীসকলে বাইদেউসকলক চেকখিনি ইয়াত বহি থাকোঁতেই লগত দি দিব। যদি কাৰোবাৰ চেকত নাম ভুল হয়, আপোনালোকে সখী বাইদেউসকলৰ হাতত চেকখন ঘূৰাই দিব। নতুনকৈ লিখি আমি আপোনালোকক আকৌ চেকখন পঠাই দিম। সকলোৱে বুজি পালে? ধুনীয়াকৈ আপোনালোক বহি থাকিব। আমি মঞ্চত 1খন বা 2খন চেক দি দিম। তাৰ পিছত ভিঅ' বাইদেউসকলৰ জৰিয়তে ইয়াতেই এতিয়াই আপোনালোকে সকলোৱে চেকখিনি লৈ ঘৰলৈকে উভতি যাব। সন্ধিয়া হৈছে, ড্ৰাইভাৰক ক'ব লাহে লাহে গাড়ী চলাবৰ কাৰণে। ঠিক আছে, দৌৰা দৌৰিকৈ চলাব নালাগে, লাহে লাহে যাম। আজি দুপৰীয়াৰ ভাত মানুহজনৰ কাৰণে কোনে বনালে? ঘৰত কিবা কৰি বনাবনে নে আপোনালোকৰ কাৰণে ৰখি থাকিব? আজি লঘোণে যাব নেকি, মই যিটো ভাবিছো। যি নহওক, চেকখন লৈ যাব, নহলে বহুত জোকাব। বোলে লঘোণেও থাকিলো, চেকো নাপালি। গতিকে চেকখন লৈ যাব। মোৰ লগত সকলোৱে আকৌ এবাৰ ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি, নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী, তেৰছ গোৱালা, তেৰছ গোৱালা। বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম। মাননীয় মুখ্যমন্ত্রী